আপোনালোক সকলোকে মোৰ গাঁওখনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই পথাৰখন দেখি গম পাইছেই চাগে মই গাঁৱত আহিছোঁ। হয়, গাঁৱলৈ আহিছোঁ বিশেষ কাৰণত, দেখাম বাৰু, জনাম। এফালে আঘোণৰ সোণালী পথাৰ আৰু আনপিনে আলু শাক পাচলিৰে ভৰা এখন সেউজীয়া গাঁও। এইখনে হ'ল মোৰ গাঁওখন, মৰম লগা গাঁও। মই বিয়ালৈ আহিছোঁ। বিয়া মানে মোৰ বৰদেউতাৰ ছোৱালীজনীৰ, মোৰ নিজৰ বৰদেউতাৰ ছোৱালীজনীৰ, মোৰ ভণ্টিৰ বিয়া আছিল। তাইৰ বাৰু আজি ৰিচিপশ্যন আছিল, গাঁৱত ৰিচিপশ্যন দিলে। বিয়া তাইৰ মন্দিৰতে হৈ গ'ল। ভাবিছিলোঁ বহুত ভিডিঅ' বনাম, কিন্তু অহাৰ লগে লগে যিটো ইম'চনেল দেখা পালোঁ, খুৰাহঁতে যি কান্দিব ধৰিলে মোক দেখি, মোকো বহুত দিনৰ মূৰত দেখি, মই মানে আৰু বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু আপোনালোকে যাতে দৰা কইনাক ভালকৈ আশীৰ্বাদ কৰে, ভাল যুগ্ম জীৱন আৰম্ভ কৰে, তাকে অলপমান ভাল শুভকামনা দিব, আশীৰ্বাদ দিব। আৰু ধ্যানমতো আছে আমাৰ পূৰা বেষ্ট। এইজন মোৰ লাজুকলতা পেহীৰ ল'ৰাজন, সিটো পূৰা একদম তাও দি আছে। আৰু এয়া আলুৰ খেতি কৰি আছে, কিছু মানে কিবা কিবি খেতি কৰি আছে। বিয়া খানা খাই শেষ কৰি ঘৰত অলপমান জিৰালোঁ, মাহঁতৰ লগত অলপ সময় কটালোঁ। পিছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। প্লিজ ভাল লাগিলে লাইক এটা কৰিব দেই।